নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল 2020 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিছিল সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে সেৱাই মুকলি কৰি দিছে মোবাইল নাম্বাৰ যিটোৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে এছএমএছৰ জৰিয়তে লাভ কৰিব ফলাফল মাত্ৰ 30 ছেকেণ্ডত চাব পাৰিব মেট্ৰিকৰ ফলাফল ছাত্ৰ ছাত্ৰীসকলে সাধাৰণ এটা মেছেজৰ জৰিয়তে আপোনালোকে এটা এছএমএছ কৰিব সেৱা বৰ্ডলৈ সেই এছএমএছৰ জৰিয়তে আপোনালোকৰ ৰিজাল্টটো পঠাই দিব আপোনাৰ মোবাইলত আপোনাৰ যদি এয়াৰটেল ভোডাফোন আইডিয়া জিঅ' সিম থাকে তেনেহলে আপোনালোকে মাত্ৰ 30 ছেকেণ্ডত চাব পাৰিব আপোনালোকে মেট্ৰিকৰ ফলাফল 6 জুনৰ ৰাতিপুৱা 9 বজাত সেৱা বৰ্ডৰ পৰা মোবাইল নম্বৰ মুকলি কৰি দিছে যিটো নম্বৰত আপোনালোকে 30 ছেকেণ্ডত চাব পাৰিব মেট্ৰিকৰ ফলাফল আমি সম্পূৰ্ণখিনি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম কি নম্বৰ আৰু কেনেকৈ আপোনালোকে চেক কৰিব পাৰিব এটা এছএমএছৰ যোগেদি মেট্ৰিকৰ ফলাফল আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে একেদৰে চাই থাকক আৰু এতিয়ালৈকে যদি এইটো চেনেল সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ সকল আপোনালোকে প্ৰথমতে এই পেজটোলৈ মন কৰক মই যেনেকৈ দেখুৱাম আপোনালোকক তেনেকৈ আপোনালোকে কৰিব তেনেহলে আপোনালোকে এটা এছএমএছৰ যোগেদি চাব পাৰিব মেট্ৰিকৰ ফলাফল মাত্ৰ 30 ছেকেণ্ডৰ ভিতৰত ইয়াত কোৱা হৈছে যে ইফালে পূৰ্বতে এছএমএছ যোগেও হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল লাভ কৰাৰ ব্যৱস্থা কৰিছিল সেৱাই আগৰ পৰা এইটো পদ্ধতি চলি আছিল কিন্তু এই বছৰ দিয়া হ'ব সেই অনুসৰি 2019 বৰ্ষত Bsnl নম্বৰৰ পৰা যদি আপোনালোকে Bsnl নম্বৰৰ পৰা কৰিব বিচাৰে তেনেহলেও হ'ব আৰু ইয়াত কোৱা হৈছে আপোনালোকে কেনেকৈ মোবাইল নম্বৰ যেটো এটা নম্বৰ দিয়া থাকিব সেই নম্বৰটোত মেছেজ কৰিব প্ৰথমতে লিখিব সেৱা আৰু 2020 চন চলি আছে 2020 দিব সেৱা লিখি 2020 ইয়াত 2020 দি আছে আপোনালোকে 2020 লিখিব অলপ গ্যাপ সাৰিব স্পেস বুলি কোৱা হয় যেটো এটো অলপ জেগাটো অলপ খালি কৰিব খালি কৰি তাৰ পিছত আপোনালোকে ৰুলটো লিখিব ৰুলটো লিখি তাৰ পিছত এটা কমা দিব কমাটো দি তাৰ পিছত নং যেটো আছে এডমিট কাৰ্ড আপোনালোকৰ ৰেজিষ্ট্ৰেচন কাৰ্ডৰ মাজত যেটো এডমিট ৰুল আৰু নং লেখা থাকে সেই ৰুল আৰু নংটো আপোনালোকে বহুৱাব এটা প্ৰথমতে লিখিব সেৱা 20 পিছত স্পেস দিব বা অলপ খালি কৰিব জায়গাটো তাৰ পিছত আপোনালোকে লিখিব ৰুল পিছত কমা দিব তাৰ পিছত নং লিখিব তাৰ পিছত লিখি আপোনালোকে এটো লিখা হে হইলে পিছত আপোনালোকে যদি এয়াৰটেল নম্বৰৰ জৰিয়তে যদি আপোনাৰ সিমটো এয়াৰটেল হয় তেনেহলে আপোনালোকে এটো নম্বৰত পঠাব 520701 এটো নম্বৰৰ যোগেদি আপোনালোকে পঠাই দিব তেনেহলে আপোনালোকৰ ৰিজাল্টটো 30 ছেকেণ্ডৰ ভিতৰত মাৰ্কশিট হৈ পঠাই দিব কাৰণ যেটো ডাউনলোড কৰিব লাগে ডিজিটেল মাৰ্কশিট এটো নাহে আপোনালোকে ৰিজাল্টটো চাব পাৰিব আপুনি ফাৰ্স্ট হৈছে নে ফেল হৈছে আৰু কিমান কোনটো সাবজেক্টত কিমান মাৰ্ক পাইছে হেতুহে পাব তাৰ পিছত আইডিয়া জিঅ আৰু ভোডাফোনৰ পৰা আপোনালোকে আইডিয়া আৰু জিঅ ভোডাফোন এইকেইটা সিমত যদি কৰিব বিচাৰে তেনেহলে আপোনালোকৰ নম্বৰটো দিয়া আছে 58888 আৰু 11 নম্বৰত এছএমএছ দিলে ছাত্ৰ ছাত্ৰীসকলে ফলাফল লাভ কৰিব আপোনালোকে আইডিয়া জিঅ আৰু ভোডাফোন যদি আপোনালোকৰ সিম হয় তেনেহলে এই যেটো তলৰ 58888 11 নম্বৰ যেটো আছে এটো নম্বৰৰ যোগেদি আপোনালোকে মেছেজটো পঠাই দিব আপোনাৰ সেৱা 20 স্পেস দিব পিছত ৰুল লিখি ৰুল আৰু কমা দি নং লিখি যেতিয়া পঠাই দিব এটো নম্বৰত তেতিয়া আপোনালোকৰ 30 ছেকেণ্ডৰ ভিতৰত আপোনালোকৰ ৰিজাল্টটো সেৱা বৰ্ডৰ পৰা আপোনাৰ মোবাইললৈ পঠাই দিব তাৰ পিছত কি কৈছে আমি সম্পূৰ্ণখিনি চাও কোৱা হৈছে যে এইবাৰো অনুৰূপ ধৰণে ফলাফল লাভ কৰিব বুলি জানিবলৈ সেৱাৰ এক সূত্ৰই এবাৰো এই পদ্ধতিটো থাকিব বুলি জনাইছে সেৱাৰ পৰাই কিন্তু প্ৰত্যেক বছৰে এই সুবিধাটো দিয়া থাকে কিন্তু এবাৰৰ যেটো মাৰ্কশিট আপোনালোকে যদি এই এছএমএছ যোগে চাই তেনেহলে আপোনালোকে মাৰ্কশিটখন ডাউনলোড কৰিব নোৱাৰিব আপোনালোকে যদি মোবাইলৰ জৰিয়তে চাই বা বেলেগৰ মোবাইলৰ জৰিয়তে চাব বিচাৰে তেনেহলে আপোনালোকে বেলেগক কৈ দিব ৰিজাল্টটো চাই দিবলৈ আপোনালোকৰ ৰিজাল্টটো চাই দিব আপোনালোকে এই নম্বৰৰ যোগেদি চাব পাৰে যদি আপোনালোকৰ সৰু মোবাইল হয় তেনেহলে চাব পাৰিব যদি কিবা বুজাত অসুবিধা হৈছে নোৱাৰে তেনেহলে আপোনালোকে কমেন্টত জনাব আৰু এতিয়া যদি আপোনালোকে নম্বৰ কেইটা সেন্ড কৰে তেনেহলে আপোনালোকৰ এক্টিভ হোৱা নাই এই মোবাইল নম্বৰটো যেনেকৈ লিংক বিলাক দিয়া হৈছে সেৱা বৰ্ডৰ পৰা যেটো ওয়েবসাইট বিলাক প্ৰকাশ পাইছে সেই ওয়েবসাইটত এতিয়া চালে আপোনালোকে ৰিজাল্ট ইজ এভেইলেবল বুলি লিখা থাকে তেনেকৈ ইয়াত এক্টিভ এতিয়ালৈকে হোৱা নাই জুন মাহৰ 6 তাৰিখৰ ৰাতিপুৱা 9 বজাত এইটো এক্টিভ হ'ব এই নম্বৰ কেইটা তাৰ পিছত যেতিয়া 9টাৰ পিছত আপোনালোকে ট্ৰাই কৰিব তেতিয়াৰ পৰা আপোনালোকে ৰিজাল্টটো চাব পাৰিব থ্যাংক ইউ যদি কিবা বুজাত অসুবিধা হৈছে তেনেহলে কমেন্টত জনাবা আমি সম্পূৰ্ণখিনি বুজাই দিবলৈ চেষ্টা কৰিম